আসসালামু আলাইকুম। আজি মই নতুন এটি ৰেচিপিলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিত আছে পকৰি। আজি মই পকৰি বনাম। পকৰিৰ কাৰণে মই লৈছোঁ এইখন চামুচেৰে 3 চামুচ বেচন লৈছোঁ। এফালে লৈছোঁ মই চাউলৰ গুড়ি 2 চামুচ আৰু এফালে লৈছোঁ মই ধনিয়া পাত, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া আৰু এই ধৰিব পাৰিছে চাগে এইবোৰ মিঠালাও পাত হয়, ৰঙালাওৰ পাত হয়। মই আগতীয়াকৈ গোটেইখিনি কাটি মিশ্ৰণ বনাই লৈছোঁ। আৰু এইফালে লৈছোঁ মই আদা নহৰুৰ পেষ্ট। এতিয়া মই এই মিশ্ৰণখিনি মোৰ লোৱা বেচনখিনি দি দিছোঁ। আপোনালোকে যিকোনো পাত ব্যৱহাৰ কৰিব পাৰে, মই ৰঙালাওৰ পাত দিছোঁ। আৰু ইফালে মই চাউলৰ গুড়িখিনিও দি দিছোঁ। আৰু মই ইয়াতে আদা নহৰু 2 চামুচ ব্যৱহাৰ কৰিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকে আন্দাজ কৰি দিব কিমানখিনি লাগে। আধা চামুচ হালধিৰ গুড়ি, জিৰা গুড়ি আধা চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ। আৰু এইখিনি মই মেগী মছলা দি দিছোঁ। আপোনালোকে পকৰি বনালে মেগী মছলা দিবচোন, বৰ ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু এইখিনি মই চ'ডা ব্যৱহাৰ কৰিছোঁ। চ'ডা কম পৰিমাণে ব্যৱহাৰ কৰিব। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম। ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম। আপোনালোকে যেতিয়া পানী দিয়ে মন কৰিব, একেবাৰে ঢালি নিদিব। পনীয়া হৈ গ'লে পকৰিকেইটা খাবলৈ ভাল নালাগিব। ঢিলা ঢিলা হ'লে পকৰি খাই ভাল নালাগে। পকৰি সদায় মচমচীয়া হ'ব লাগে। আজি মই ৰঙালাওৰ পাতৰ আৰু চাউলৰ গুড়িৰ পকৰি বনাম। চাউলৰ গুড়িটো মচমচীয়া হ'বৰ কাৰণে ব্যৱহাৰ কৰে। বৰষুণ বতৰত পকৰিৰ আৰু 1 কাপ চাহৰ জুতিয়ে বেলেগ। মোৰ মিশ্ৰণখিনি মিলোৱা হৈয়ে গৈছে। এনেকৈ ভালকৈ মিশ্ৰণখিনি মিলাই ল'ব। আৰু চাওকচোন মই ইমান গোটা কৰি ৰাখিছোঁ। বেছি পনীয়া নকৰিব, পনীয়া কৰিলে পকৰিকেইটা ভাল নালাগিব। এতিয়া মই পকৰি বনাবৰ কাৰণে ইফালে আগতীয়াকৈ মই ৰিফাইন গৰম কৰিয়ে ৰাখিছোঁ। যদিও মই চামুচেদি মিশ্ৰণখিনি মিলাইছোঁ, কিন্তু মই দিওঁতে হাতেৰে দিছোঁ। পকৰি যিমান মচমচীয়া হ'ব সিমান খাবলৈ সোৱাদ হয়। চাওকচোন পকৰিৰ কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকুৱাকৈ বনাই খাবচোন। বৰষুণ বতৰত পকৰিৰ জুতিটো বহুত ভাল লাগে। মোৰ পকৰিকেইটা হৈ গৈছে। এতিয়া মই এইকেইটা নুমাই দিম। আপোনালোকে ইমানখিনি কালাৰ কৰি ল'ব। মচমচীয়া হৈছে চাওকচোন। এতিয়া বাকীখিনিও ঠিক একেদৰে মই ফ্ৰাই কৰি ল'ম। মোৰ চাউলৰ গুড়ি আৰু মিঠালাও মানে ৰঙালাও পাতৰ পকৰি ৰেডি। আৰু ইফালে মই পকৰি খাবলৈ চাহো ৰেডি কৰি লৈছোঁ। যদি মোৰ ৰেচিপিটো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ চেনেলত নতুন মেম্বাৰ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। একেবাৰে নাপাহৰিব
লাইক এটা কৰিবলৈ। তেনেহ'লে আজি মই আপোনালোকক এৰিছোঁ।